ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা 23 মে' তাৰিখে মোৰ বাৰ্থডে আছিলে। সেইদিনা মই কি কৰিলোঁ, ক'ত গ'লোঁ, দিনটো কেনেদৰে পাৰ কৰিলোঁ, তাৰে কেইটামান ক্লিপছ মই ৰেকৰ্ড কৰি থৈ দিছিলোঁ। তাকে মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Happy birthday to you. Happy birthday to you. Happy Tap saja. Amalu? Ah. Lo. যিহেতু আজি মোৰ বাৰ্থডে, গিফ্ট পালে মনটো ভাল লাগে নহয়নে? পটাপট গিফ্টবিলাক খুলি চালোঁ আৰু বহুত ভাল লাগিল মনটো। আজি আমি যাব ওলাইছোঁ বঙাইগাঁও। প্ৰথম যাম গাড়ীখন ছাৰ্ভিচিং কৰিবলৈ। তাৰপিছত ক'ত যোৱা হ'ব এতিয়াও আমাৰ ডিচাইডে কৰা হোৱা নাই। চাওঁচোন কি হয়, আগে ছাৰ্ভিচিংটো কৰাই লওঁ, তাৰপিছত যাম ক'ৰবাত। আজি আমাৰ ওলাই অহাৰ একো প্লেনিঙে নাছিল, কাৰণ হাজবেণ্ডৰ এক্সাম আছে, সেইকাৰণে তেওঁ প্ৰিপেৰেশ্যন কৰি আছে। বহুত টাফ হয় এক্সামটো, সেইকাৰণে এইবাৰ তেওঁ পঢ়াতহে বেছি বিজি থাকিবলগীয়া হৈছে। ডিউটিও কৰিবলগীয়া হয়, তাৰ মাজত আকৌ পঢ়িবলৈ সুবিধাই নাপায়। যিহেতু ময়ো ক'তো নাযাওঁ বুলি আগতীয়াকৈ কৈ থৈছিলোঁ, তথাপিও ফাৰ্ষ্ট ছাৰ্ভিচিং ডেটটো বহুত দিনৰ পৰা সময়ৰ অভাৱত পিছুৱাই থকা হৈছিল। সেইকাৰণে আজি দুয়োটাই কাম কৰা হওক বুলি থিৰাং কৰিলোঁ। বাৰু যি কি নহওক, এতিয়া আমি ওলালোঁ ডিলাৰৰ পৰা। কি যে গৰম আজি, ইমান বেছি ৰ'দ দিছে, একদম ওলাবই পৰা নাই জানেনে। ক'তো নোযোৱাকৈ চিধা ঘৰ যাই ৰেষ্ট কৰিব মন গৈছে। কিন্তু ওলাই যিহেতু আহিলোৱে, এপাক কোনোবা ভাল জেগাত গৈ আহোঁ বুলি ভাবি ইমান জেগা বিচাৰিছোঁ, মানে একো ভাল জেগা আমি ডিচাইডে কৰিব পৰা নাই। লাষ্টত বহুত বিচাৰি বাঘেশ্বৰী পাহাৰ যাম বুলি ডিচাইড কৰিলোঁ। জেগাটো যাম বুলি ডিচাইড কৰিলোঁ হয়, কিন্তু মেইন জেগাটো ইমান ওপৰত আছে। গাইজ, আমাৰ দুয়োটাৰে অৱস্থা বেয়া হৈ গৈছে। এফালে ইমান ৰ'দ, গেলা গৰম, আৰু এফালে বহুত ওপৰলৈ খোজকাঢ়ি উঠিব লগা হৈছে। জেগাটো যিহেতু বহুত ওপৰত, আমি গাড়ী আনিবলৈও ভয় লাগিল, সেইকাৰণে খোজকাঢ়ি আহিলোঁ। কিন্তু আমাৰ একদম বিলাই নাই জানেনে গাইজ। দুয়োটা তাতে আমি ইমান শকত, বেছি হালত খাৰাপ হৈ গৈছে। মোৰতো তথাপিও অলপ এনাৰ্জি আছেই, কিন্তু হাজবেণ্ডৰ বেছি অৱস্থা নাই। লাষ্টত নোৱাৰিলোঁ আৰু জানেনে, হাৰ মানি ল'লোঁ। আকৌ বেলেগ এদিন আহিম বুলি উভতিলোঁ। এনেই জেগাটো এইখিনিৰ পৰাই বহুত ধুনীয়া পৰিৱেশ। মেইন জেগাটো গৈ পোৱা হ'লে আৰু বেছি ভাল লাগিল হয়। যি কি নহওক, একো নাই, আকৌ বেলেগ এদিন আহিম বুলি উভতিলোঁ। এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। এইখিনিত ইমান ৰ'দ নাই, কাৰণ গছ গছনি আছে বহুত, কিন্তু গৰমটো নাই কমা, একদম বহুতেই গৰম। আমি নোৱাৰিলোঁ আৰু ইয়াতে অলপ ৰৈ মেলি ফটো উঠিলোঁ। ফটোকেইখনমান ভাল হ'লে মনটো ভাল লাগে। তেখেতৰ চাওকচোন অৱস্থা বেয়া। এয়া উভতি আহিলোঁ আমি। এয়া তললৈ গৈ আছোঁ। এতিয়া গাড়ীত বহিলোঁ। গাড়ীতে ভাগৰ মাৰি কিবা কিবি খাব গ'লোঁ, কিন্তু মোৰ তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। তাৰপিছত ঘৰলৈ উভতাৰ সময়ত বাটতে মই অলপ ফটোকে উঠি ল'লোঁ। আৰুনো কি কৰিম, ফটো দুখনমান ভাল হ'লে তেওঁ অলপ মনটো ভাল লাগে। বাকী বেলেগ ভালকৈ মানে বাৰ্থডে চেলিব্ৰেট কৰিব পৰা নাই, তথাপিও একো নাই। এতিয়া এনেকুৱা হৈছে, আগলৈ হয়তো আৰু ভাল হ'ব।
তাকে সেই বুলিয়ে মানে ভাবি মনটো সান্তনা দিলোঁ। তাৰপিছত এয়া ঘৰলৈ উভতাৰ সময়ত চান্স পায় বুলি ক'লোঁ তেওঁক পৰ্ককে অলপ আনি দিয়া বুলি। তেওঁ পিছে মানা নকৰিলে আৰু, কাৰণ মোৰ আজি বাৰ্থডে যিহেতু বেলেগ দিন হোৱা হয় তেওঁ মানাই কৰিলে হয়, কাৰণ তেওঁ নিজেও নাখায় আৰু মোকো ইমান খোৱাটো নিবিচাৰে, হেল্থৰ কাৰণে বেয়া বুলি। মোৰ এনেকৈ ইয়াত অকলে থাকিলে খোৱাই নহয়, বাহঁতৰ ঘৰত গ'লেহে খোৱা হয়, নাইবা বা ভাইটি এনেকৈ কোনোবা আহিলেহে সেইটো চান্সতে খোৱা হয়। আপোনালোকে পিছে খাই ভাল পায় নে নাপায় কমেণ্ট কৰি জনাব। মই পিছে ভাল পাওঁ। বেছি খোৱা পিছে বেয়া, কিন্তু এনেকৈ কেতিয়াবাতো খাব লাগিবই, নহয় জানো? ভাল লগা বস্তুবোৰ কেতিয়াবা মাজে মাজে খাই থাকিব লাগে। বনোৱা টেষ্টি হৈছিলে, খাই ভালেই লাগিল। তেন্তে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই।